অলপ দেৰি নকৰাকৈ প্ৰশ্ন মই আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো কি দিছে চাওক, আৰ্য সমাজ ৱাজ ফাউণ্ডেড বাই, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাইট এনচাৰ হৈছে অপশ্যন ডি, স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতী আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। তেওঁ 1817 প্ৰতিষ্ঠা কৰিছিল আৰ্য সমাজ। নেক্সট কুৱেশ্যনটো দিছে চাওক, হু ৱাজ দ্য গুৰু অফ স্বামী বিবেকানন্দ? স্বামী বিবেকানন্দৰ গুৰু কোন আছিল? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ৰামকৃষ্ণ পৰমহংস। ৰামকৃষ্ণ পৰমহংসই স্বামী বিবেকানন্দৰ গুৰু আছিল। নেক্সট কুৱেশ্যন কি দিছে চাওক, হু ৱাজ দ্য ৰিলিজিয়াছ ফৰ্মাৰ হু গেভ দ্য শ্লোগান স্বৰাজ অৰ ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ? স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে এই শ্লোগান দিয়া ধৰ্ম সংস্কাৰকজন কোন আছিল? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ স্বামী দয়ানন্দ সৰস্বতীয়ে দিছিল। নেক্সট চাওক, দ্য মেইন লিডাৰ অফ দ্য চেপয় মিউটিনি ইন দিল্লী ৱাজ? দিল্লীত চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল? অপশ্যন এটো হৈছে শুদ্ধ উত্তৰ বাহাদুৰ শ্বাহ। নেক্সট কুৱেশ্যন, দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন অফ কেলকাতা ৱাজ ফাউণ্ডেড বাই? কলিকতাৰ ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰাইট এনচাৰটো হ'ব অপশ্যন বি, সুৰেন্দ্ৰনাথ বেনাৰ্জী। সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে 1876 এইটো প্ৰতিষ্ঠা কৰিছিল, 1876। নেক্সট কুৱেশ্যন চাওক, হু ষ্টাৰ্টেড চেণ্ট্ৰেল হিন্দু কলেজ এট বেনাৰস? কোনে বাৰাণসীত কেন্দ্ৰীয় হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল? চাওক অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ মিছেছ এনি বেচাণ্ট। তো বাৰাণসীত এনি বেচাণ্টে হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট চাওক, হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ? মোগলসকলৰ শেষ সম্ৰাট কোন আছিল? অপশ্যন ডিটো হৈছে শুদ্ধ উত্তৰ বাহাদুৰ শ্বাহ দ্বিতীয় বা দ্বিতীয় বাহাদুৰ শ্বাহ। নেক্সট, হুজ ৱাইফ ৱাজ জিনাত মহল? জিনাত মহল কাৰ পত্নী আছিল? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ৱাইফ অফ বাহাদুৰ শ্বাহ ছেকেণ্ড, অৰ্থাৎ দ্বিতীয় বাহাদুৰ শ্বাহৰ পত্নী আছিল। নেক্সট কুৱেশ্যনটো চাওক, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইলেক্টেড টু দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট? ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিল? ৰাইট এনচাৰ অপশ্যন এ, দাদাভাই নৰোজী। নেক্সট চাওক, হোৱাট ৱাজ দ্য গ্ৰেটেষ্ট এচিভমেণ্ট অফ ছাৰ সৈয়দ আহমদ খান? ছাৰ সৈয়দ আহমদ খানৰ সৰ্ববৃহৎ সাফল্য কি আছিল? ৰাইট এনচাৰটো হৈছে অপশ্যন বি, আলিগড় ষ্টাৰ্টিং MAO কলেজ এট আলিগড়, অৰ্থাৎ মহম্মদ এংলো অৰিয়েণ্টেল কলেজ। MAO মানে কৈছে মহম্মদ এংলো অৰিয়েণ্টেল কলেজ প্ৰতিষ্ঠা কৰাটো আছিল তেওঁৰ গ্ৰেটেষ্ট এচিভমেণ্ট। নেক্সট কুৱেশ্যন, হু ষ্টাৰ্টেড দ্য প্ৰাৰ্থনা সমাজ ইন বম্বে? বম্বেত প্ৰাৰ্থনা সমাজ কোনে আৰম্ভ কৰিছিল? খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, চাই লওক। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ ডক্টৰ আত্মাৰাম পাণ্ডুৰাংগী। ডক্টৰ আত্মাৰাম পাণ্ডুৰাংগী বম্বেত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। এইটো প্ৰতিষ্ঠা কৰিছিল 1867। নেক্সট কুৱেশ্যনটো চাওক, চাওক, দ্য পাৰ্চন হু ইজ ন'ন এজ দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া ইজ? ভাৰতৰ পিতামহ, গ্ৰেণ্ড অল্ড মেন বুলি কাক জনা যায়? ভাৰতৰ পিতামহ বুলি কাক জনা যায়? B.R. আম্বেদকাৰক, দাদাভাই নৰোজী, নে ন্যায়াধীশ ৰাণাদে, নে মহাত্মা গান্ধী? কাক? ৰাইট এনচাৰটো হৈছে অপশ্যন বি, দাদাভাই নৰোজীক জনা যায়। নেক্সট কুৱেশ্যন, তান্তিয়া টুপি কোন আছিল? তো জানে চাগে। ৰাইট এনচাৰ অপশ্যন এ ফেইথফুল লেফটেনেণ্ট অফ নানা চাহিব। নানা চাহিবৰ এগৰাকী বিশ্বাসী সেনাপতি আছিল তান্তিয়া টুপি। নেক্সট চাওক, দ্য ছ'চিয়েল ৰিফৰ্মাৰ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেনেচেন্স ৱাজ? ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জ্ঞাত সমাজ সংস্কাৰকজন কোন? তো বন্ধুসকল ৰাইট এনচাৰটো অপশ্যন চি, ৰাজা ৰামমোহন ৰয়ক জনা যায়। ৰাজা ৰামমোহন ৰয়কে ভাৰতীয় নৱজাগৰণৰ পিতৃ হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ হজৰত মহল? হজৰত মহল কোন আছিল? অলপ আগতে আমি জিনাত মহল পাইছিলোঁ, এতিয়া আছে হজৰত মহল। তো কোন আছিল চাওক। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ৱাইফ অফ ৱাজিদ আলী শ্বাহ। ৱাজিদ আলী শ্বাহৰ পত্নী আছিল হজৰত মহল। নেক্সট কুৱেশ্যন, দ্য লিডাৰ অফ আলিগড় মুভমেণ্ট ৱাজ? আলিগড় আন্দোলনৰ নেতা কোন আছিল? ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ছাৰ সৈয়দ আহমেদ খান। ছাৰ সৈয়দ আহমেদ খান আছিল আলিগড় আন্দোলনৰ নেতা। নেক্সট চাওক কি দিছে, ৰামকৃষ্ণ মিছন ৱাজ ফাউণ্ডেড বাই? তো জানো আমি ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? তো বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল। নেক্সট চাওক, হোম ৰুল লীগ ৱাজ ষ্টাৰ্টেড বাই? হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, এইটো ছয় নহয়, বিটো হ'ব শুদ্ধ উত্তৰ মিছেছ এনি বেচাণ্ট। শ্ৰীমতী এনি বেচাণ্টে হোম ৰুল লীগৰ আৰম্ভণি কৰিছিল। নেক্সট চাওক, দ্য ফাউণ্ডাৰ অফ ব্ৰাহ্ম সমাজ ৱাজ? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? তো ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল আমি জানো। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায় ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট চাওক, দ্য মেইন লিডাৰ অফ হোম ৰুল মুভমেণ্ট ইন ইণ্ডিয়া ৱাজ? ভাৰতত সংঘটিত হোম ৰুল আন্দোলনৰ মূল নেতাগৰাকী কোন আছিল? তো এইটো হৈ যাব অপশ্যন এ, এনি বেচাণ্ট। তেওঁৱেই হোম ৰুল লীগ আৰম্ভ কৰিছিল আৰু তেওঁৱেই মুখ্য নেতা আছিল। এনি বেচাণ্ট